নমস্কাৰ, মই হেভি ইউটিউবাৰ। আজি মোৰ হাতত দুটা বটল আছে, দুইটা কোকা কোলাৰ বটল 2.25 লিটাৰ্ছৰ। আৰু আজি মই এনেকুৱা এটা এক্সপেৰিমেণ্ট আনিছোঁ য'ত মই এটা বটলত 50 টকাৰ তেল ভৰাম আৰু এটাত 49 টকাৰ তেল ভৰাম। চাম যে সঁচাই পেট্ৰল পাম্পৰ মিটাৰবোৰ ছেট থাকেনে বাৰু। আপুনিও হয়তো এটা কথা শুনিছে যে পেট্ৰল পাম্পে মিটাৰবোৰ ছেট কৰি থয়, 100 টকাৰ জেগাত 90 টকাৰ তেল ভৰালে তেল বেছি পায়। কিন্তু কিমান দূৰলৈকে এইটো সত্য, আজি আমি এইটো ভিডিঅ'ত চাম। চ' মোৰ লগত পেট্ৰল পাম্পৰ দাদা আছে। দাদাই এটা বটলত 50 টকাৰ তেল ভৰাই দিব আৰু এটাত 49ৰ তেল ভৰাই দিব। ব'লকচোন চাওঁ যে সঁচাই কি বহুত বেছি ডিফাৰেঞ্চ আহেনে, নে ডিফাৰেঞ্চটো একদম নেগলিজিবল হয়। চ' ফাৰ্ষ্ট আমি এইটো বটল ল'ম যোনটোত কোকা কোলাৰ ষ্টিকাৰটো নাই। ইয়াত আমি 50 টকা তেল ভৰাম। দাদা 50 টকা তেল দিবচোন। এইটো চাওক পেট্ৰল, ইয়াত পাম্প আছে, মিটাৰটো আপোনাক মই দেখুৱাই থাকিম। 50 টকাৰ তেল এইটো বটলত ল'ম। চাওক 50 টকা ইয়াত ফিল কৰা হ'ল আৰু মিটাৰ 0 হ'ল আৰু ইয়াত আমি 50 টকা তেল ভৰাম। পঞ্চাছ টকাৰ তেল ভৰালোঁ আৰু আমি ভলিউম পালোঁ 0.56, মানে আধা লিটাৰতকৈ অলপমান বেছি পালোঁ। আৰু এইটো বটলত যোনটোত কোকা কোলাৰ ষ্টিকাৰ আছে, এইটোত আমি 49ৰ তেল ভৰাম। দাদা এইটোত 49ৰ তেল দিবচোন। চ' এইটোত দাদাই 49ৰ তেল ভৰাই দিলে আৰু আমি 49 ৰুপিজত পাইছোঁ 0.54, 50 ৰুপিজত 0.56 পাইছিলোঁ আৰু ইয়াত পাইছোঁ 0.54। চ' মিটাৰত অবভিয়াছলি ডিফাৰেঞ্চ আহিছে, কাৰণ 50 টকাত অলপমান তেল আমি বেছি পাইছোঁ। কিন্তু যদি আমি আচলতে চাওঁ দুইটা বটল ছাইড বাই ছাইড ৰাখি যে কোনটো বটলত তেল বেছি আছে। চ' গাইজ মই ফাইনেলি ঘৰ পালোহি আৰু এতিয়া মই ভালকে চাম যে কোনটোত আচলতে তেল বেছি আছে। তাত একচুৱেলি কি হয়, মানে পেট্ৰল ডিপুতে বস্তুটো চাবলৈ ভাল নালাগে, মানে দাদাই অকণ আনকমফৰ্টেবলো পাইছিলে। কিন্তু এতিয়া আমি ঘৰত বস্তুটো চাম যে কোনটোত বেছি আছে। এইটো যোনটোত ষ্টিকাৰ নাছিলে এইটোত আমি 50 টকা তেল ভৰাইছিলোঁ আৰু যোনটোত ষ্টিকাৰ আছে এইটোত আমি 49 টকা তেল ভৰাইছিলোঁ। 49 মানে 49, কোনোবাই যদি নাজানে। আৰু যদি আমি এমাউণ্ট চাওঁ, আপুনি এমাউণ্টটো চাব পাৰে। মই আপোনাক 1 ছেকেণ্ড, মই কেমেৰাটো ছেট কৰি দিছোঁ। এইটো কেমেৰাটো মই একদম ষ্টেটিক পজিশ্যনত ৰাখিছোঁ আৰু আপুনি চাব পাৰে যে যোনটোত 50 টকা তেল ভৰাইছিলোঁ সেইটোতে বেছি আছে। যদি মিটাৰ ছেট থকা হ'লে তেতিয়াহ'লে যোনটোত আমি 49 টকা তেল ভৰাইছোঁ সেইটোত বেছি থাকিলে হয়। কিন্তু যিহেতু তেনেকুৱা একো হোৱা নাই, মানে পেট্ৰল পাম্পৰ মিটাৰ ছেট নাই। এইখিনিতে এটা কথা কওঁ যে বহুতে হয়তো ক'ব পাৰে যে পেট্ৰল পাম্পবোৰে 50 টকাত ছেট নকৰে, 100 টকাত ছেট কৰে। চ' মই এইখিনিতে ক'ব বিচাৰোঁ যে 6 মাহমান আগতে এইটো এক্সপেৰিমেণ্ট মই 100 টকা লৈও কৰিছিলোঁ মোৰ হিন্দী চেনেলটোৰ বাবে। তেতিয়াও একো ডিফাৰেঞ্চ পোৱা নাছিলোঁ। 100 টকা আৰু 99 ৰুপিজৰ তেলতো একোৱে ডিফাৰেঞ্চ নাই, মানে একদম সমান এমাউণ্ট পায়। ইয়াতো সেই নেগলিজিবল ডিফাৰেঞ্চ অলপমান, যোনটো এটকাত তেল আহে সিমানখিনিয়ে ইয়াত বেছি আছে। এইটো ভিডিঅ' পাই ইমানখিনি প্ৰুফ হ'ল যে মানুহে যোনটো কথা কয় যে পাম্পবিলাকে মিটাৰ ফিক্স কৰে বা 100 টকাৰ তেল নভৰাই 110 টকাৰ ভৰাব লাগে, এইবোৰ একদম ৰং কনচেপ্ট। হোপ আপুনি ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পালে দেন লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ ক'লেকো নাযাব। বাকী নেক্সট ভিডিঅ'লৈকে জয় আই অসম।